সাতমহলীয়া ডাঙৰ ডাঙৰ ঘৰ হৈছে। ইয়াত আজি মানুহৰ স্বভাৱ চৰিত্ৰ আচাৰ ব্যৱহাৰবোৰ কিছু পৰিমাণে হ'লেও পৰিৱৰ্তন হৈছে। ওচৰে পাজৰে কেইবাটাও অট্টালিকা হৈছে। সেইকেইটা এটাতকৈ আনটো ৰূপ আৰু দেখাত ধুনীয়া বা সন্ধ্যা ভাগত বহুত পাছতো মানুহ পিয়াপিলি কৰিছিল। চচমাত তলেৰে সন্দেহেৰে চাই তেওঁক সুধিলে। সন্ধিয়া ভাগত বহুত মানুহ ইফাল সিফাল গৈছে। চচমাত তলেৰে এগৰাকী মানুহ, সেই মানুহগৰাকীয়ে বৃদ্ধ পূজা মানুহজনে সুধিছিল, এৰা অচিনাকি মানুহজন, তোমাক কি লাগে ইয়াত? ভাড়াঘৰ বিচাৰি আহিছা? এই কুবেৰৰ মহলা ক'ত পাবা আৰু পালেও কি শান্তিত থাকিবা ইয়াত? মৰিলে দাগ কৰিবলৈ এজনো মানুহ নাই। আজি এনেকুৱা এটা অৱস্থা হৈছে। সেই একে ঠাইতে আজি কংক্ৰিটৰ ঘৰ, যিটো শিল বালি দৰ লোহাৰে তৈয়াৰী কৰা ডাঙৰ ডাঙৰ অট্টালিকা ঘৰ, তাক কংক্ৰিটৰ এই হাবি বুলি কোৱা হয়। বিভিন্ন কংক্ৰিটৰে ঘৰে ঘৰে বজাই গৈছে। বহুতো ইয়াত বিল্ডিং ঘৰ হৈছে, ডাঙৰ ডাঙৰ অট্টালিকা হৈছে। ইয়াত আজি মানুহৰ কিন্তু আত্মীয়তাটো কমি গৈছে। ইঘৰে সিঘৰক আজি চিনি নাপায়। বিভিন্ন ঠাইৰ পৰা মানুহবোৰ আহি ইয়াত ঘৰ দুৱাৰ বান্ধিছে। কাৰণ কিছুমান ঠাই যেতিয়া গাঁৱৰ পৰা চহৰ হ'ব, তেতিয়া ইয়াত বহুত পৰিৱৰ্তন হ'ব। ইয়াত সামাজিক কিছুমান পৰিৱৰ্তন হ'ব। আৰু এনেকুৱা এটা পৰিৱৰ্তন হৈছে। আৰু বৃদ্ধ মানুহজনেও কৈছে, ইয়াত কিয় আহিছা, কি লাগে? ইয়াত কুবিৰৰ মহলা, জন ধৰ ৰখা কুবিৰ থাকে, ইয়াত কি পাবা? এনেকৈ কৈছে। আৰু ইয়াত মানুহ মৰিলেও আন মানুহে ইয়াত দাগ কৰিবলৈও আহিব নোখোজে বা সম্পৰ্ক নাই, আহি নাপায়। তাৰমানে সামাজিক কিছু হ'লেও শিথিলতা 25 বছৰ আগৰ যেনেকুৱা আছিল আজি নাই। তাকেই কবি আমাক ক'ব বিচাৰিছে। যক্ষৰ পোৱালিহঁতে কাক কোনে চায়? যক্ষৰ পোৱালিহঁতে সিহঁতে কাক কোনে চায়? যিহঁতে কেৱল ধন সম্পত্তি পোহৰা দি থাকে বা এনেকুৱা ধন সম্পত্তি ৰখীয়া দেৱতা যক্ষ, তেওঁলোকক কোনে পায়? গতিকে এই সাতমহলীয়া ঘৰৰ ভিতৰলৈ এনেকৈ গৈ মানুহজন সোমাই গ'ল। আৰু এই কংক্ৰিটৰ হাবিখনত তেওঁক বিচাৰি নাপায়। কবিয়ে অলপ অশান্তি ফিল কৰিল যে মানুহজন এনেকৈ কৈছে। আজিৰ সমাজখনৰ এই আগৰ সমাজ আৰু আজিৰ সমাজৰ যিটো মানে এটা পৰিৱৰ্তন দৃশ্যান্তৰ, এটাৰ পৰা এটা এনেকুৱা অৱস্থা হৈছে যে আজি এই কংক্ৰিটৰ সমাজখনত মানুহে ইজনে সিজনক চিনি নোপোৱা এটা অৱস্থা হৈছে। গতিকে আমাৰ কবিতাৰ মূল বিষয়বস্তুটো হ'ল কি? সামাজিক এটা পৰিৱৰ্তন হৈছে। সামাজিক এটা 25 বছৰ আগৰ যিখন সমাজ, যিটো মৰম চেনেহ মানুহৰ সামাজিক বান্ধন, এইটো আজি এই কংক্ৰিটৰ ডাঙৰ ডাঙৰ অট্টালিকা হ'ল। বিভিন্ন ঠাইত মানুহ আহি এক ঠাইত ঘৰ বান্ধি এখন চহৰ হ'ল। আৰু তেতিয়া হৈছে কি মানুহবোৰৰ পৰিৱৰ্তন হৈছে। ইজনে সিজনৰ খবৰ ৰখাৰ আজি যান্ত্ৰিক যুগৰ মানুহৰ কৰ্মব্যস্ততা মানুহৰ সময় নাইকিয়া হৈছে। গতিকে কবিটোৰ এইটো দুখন ছবি ইয়াত কবিয়ে অংকন কৰিছে। আৰু তাৰ পৰা আমি সামাজিক যিটো পৰিৱৰ্তন সলনি হৈছে সেইটো আমি বুজি পাইছোঁ। ইয়াৰ জৰিয়তে কবিয়ে কি কৈছে যে আজি যে সমাজত মানৱীয় দৃষ্টিকোণৰ অভাৱ হৈছে আৰু এইটো এটা অনুভৱ কৰিছে। আৰু সেই বৃদ্ধ মানুহজনে তাকেই প্ৰকাশ কৰিছে এই কবিতাটিৰ মাধ্যমেৰে। কবিয়ে এইখিনি কৈছে। আৰু আমি পিছলৈ বেলেগবাৰ আলোচনা কৰিম। আজি যিবোৰ ইয়াত চমু উত্তৰ দিয়া বা ভাৱ বিষয়ক কিছুমান প্ৰশ্ন আছে বা কবিৰ বিষয়ে, এই প্ৰশ্নসমূহ তোমালোকে লিখি আনিবা যে কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল। তেতিয়া উত্তৰটো তোমালোকে নিশ্চয় কবিতাটোত পাঠ কৰিলে পাবা। মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল, মানুহজনে নিজৰ ঘৰৰ পদূলি ক'ত বিচাৰিছিল, এনেকৈ যিমান প্ৰশ্নবোৰ আছে আমি আগলৈ আলোচনা কৰিম। আৰু তোমালোকে প্ৰশ্নবোৰ লিখি আনিবা। কিবা অসুবিধা হ'লে আমি কাইলৈ এই বিষয়সমূহ আলোচনা কৰিম। আৰু প্ৰশ্নসমূহৰ ভুল শুদ্ধ আমি বিবেচনা কৰিম। আৰু কবিতাটোৰ গোটেই বিষয়বস্তু আমি হৃদয়ংগম কৰিব লাগিব। কেৱল কবিতাৰ প্ৰশ্নসমূহ মুখস্থ কৰি উত্তৰ লিখিলে নহয়, আমি কবিতাটোৰ মাধ্যমত কবিয়ে কি ভাৱ প্ৰকাশ কৰিছে, কি ভাৱৰ ইয়াত প্ৰকট হৈছে, এই বিষয়টো চাব লাগিব। যে ইয়াত দুখন ছবি, এখন সমাজৰে 25 বছৰ আগৰ এখন ছবি, 25 বছৰ পিছৰ এখন ছবি বা চিত্ৰ আমাৰ মুখত প্ৰকাশ কৰিছে। আজিলৈ থাকক। কাইলৈ আকৌ আমি বেলেগ পাঠ বা এই বিষয়ে যিখিনি কবিতাৰ প্ৰশ্নসমূহ লিখি আনিবা তাৰ বিষয়ে আলোচনা কৰিম। আৰু আগলৈ কাইলৈ আমি বেলেগ পাঠ আলোচনা